तीन कप सा करे ना मुको भले हाँ भले कोई नहीं गाय तो लगा जा दो जा নমস্কাৰ সকলোকে মোৰ নাম নিখিল খটনীয়া আৰু মোৰ প্ৰথম টিপ লগত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্টছত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে ধন্যবাদ তো এয়া আমি যাত্ৰাটো আৰম্ভ দিলোঁ তো এতিয়া প্ৰথমে যাম আৰু ঋষিক উঠাই লওঁ সি ঘৰত ৰখি আছে তাৰপিছত ঋষি পাৰ্থ মই তিনিটা আমি গোটেইকেইটা একেলগে চাব যাম ৰান্ধেটা আহিয়ে বনাই এতিয়া এবাৰ মুখান এবাৰ দেখাই দিম আহিছে আৰু ৰাতি হ'ল যাওঁতে ওলাইছিলোঁ 2টা বজাতে ওলাইছিলোঁ 5টা কেনেকৈ বাজি গ'ল তাতে আমি 3টাই যাম আজি পাৰ্ট একবাৰ মুখান দেখাই দিম হাই এটা কৰি দিম নিশ্চয় একবাৰ হাই কৰি এই আমাৰ বহুত ডাঙৰ অডিয়েঞ্চ আমাৰ হাই কৰি দিয়ে তো ব্লগ বনাই ইউটিউবত আপলোড দিয়া কথাটো বহুত আগৰ পৰাই ভাবি আছিলোঁ কিন্তু কেতিয়াও সাহস পোৱা নাছিলোঁ দিবলৈ তো আজি জুবিন দাক চিন্তি মনত বহুত সাহস লৈ ভিডিঅ'টো আপলোড কৰিছোঁ কাৰণ জুবিন দাৰ ঘটনাটোক লৈ মই এইটো ৰিয়েলাইজ কৰিছোঁ যে আমাৰ লাইফটো কিমানেই শ্বৰ্ট আমি সকলোৱে এদিন যাবই লাগিব তো যেতিয়ালৈকে জীয়াই আছোঁ গোটেই লাইফটো গোটেই হেপিলি জীয়াব লাগে মনত যিমান সপোন আছে গোটেই পূৰা কৰিব লাগে যাতে পিছলৈ লাইফত একো ৰিগ্ৰেট থাকি নাযায় তো সেয়াই বেছি জ্ঞান নিদিওঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰোঁ বাপৰে খানাপাৰাৰ পৰা দিচাং ৰিজৰ্ট আহোঁতে 15 মিনিট লাগে আজি ইমানেই যাম এইখিনি আহি পাওঁতেই 2 ঘণ্টা লাগি গ'ল 5টাত ওলাইছিলোঁ এতিয়া 7টাই বাজিব গ'ল জুবিন দা ঢুকুৱা 23 দিন হৈ গ'ল কিন্তু আজিও যেন মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই এতিয়াও এনেকুৱা লাগে যেন জুবিন দাই উঠি আহি ক'ব যে এইবোৰ গোটেই প্ৰেংক আছিল আৰু আমি তেখেতক ঐ কেলা জুবিন দা বুলি আকৌ এবাৰ মাতিব পাম তো এয়া আমি আহি পালোঁ আৰু জুবিন দাৰ সমাধিলে দিচাং ৰিজৰ্টখন জাষ্ট পাৰ হৈ আপোনালোকে ৰাস্তাটোৰ লেফ্ট ছাইডে দেখা পাই যাব সমাধিটো বহুত বেছিয়ে মানুহ হৈছে আজি শুনামতেতো 35,000ৰ ওপৰত মানুহ আহিছে বোলে আজি তো এইটো ফালেতো পাৰ্কিং পোৱা টানেই আছে আৰু পালেও পিছত ওলাবলৈ দিগদাৰী হয় তো আমি অলপমান আগত গৈ এটা ইউ টাৰ্ণ আছে তাতে ইউ টাৰ্ণটো লৈ ৰাইট ছাইডে বাইকখন ৰখাই পিছত আপোনালোকক ভিতৰত দেখুৱাবলৈ যাওঁ বাইকখন থৈ ল'লোঁ এতিয়া আগফালেদি গৈ ভিতৰলৈকে সোমাই যাওঁ কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাক বিহু ফাংচনৰ বাহিৰে এনেকৈও যে চাব লগা দিন আহিব মায়াবিনী গাইতি এতিয়াও হাজাৰটা মানুহ জুবিন দাক চাবলৈ আহা সেয়ে কৈছিল জুবিন দাক যেন ভগৱানেও অসমত আমাৰ মৰমৰ মাজৰ পৰা লৈ যাব নোৱাৰি শ্মশানখন মন্দিৰলৈ পৰিৱৰ্তন হোৱা চাব পাৰে কিমান যে ধূপ চাকি জ্বলাইছে মানুহবোৰে বহুত সোনকালে এৰি গ'লা জুবিন দা তোমাৰ অবিহনে অসমবাসী সদায় আধৰুৱা হৈ ৰ'ব আকৌ আহিবা জুবিন দা বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ইজি ফাঁসি নয় করবাই দরকার তো সেয়া আমি সকলোৱে আশা কৰোঁ যাতে জুবিন দাই জাষ্টিছ পায় যিমান পাৰি সোনকালে ন্যায় পায় কাৰণ আমি এতিয়ালৈকে এইটোৱে গম পোৱা নাই যে জুবিন দা তাতে আচলতে কি হয় যোন ৰেছপনচিবল হোৱাৰ বাবে আমি জুবিন দাক আজি হেৰুৱাব লগা হৈছে সকলোৱে যেন উচিত শাস্তি পায় তো জুবিন দাক যোনদিনা জ্বলোৱা হৈছিল এইখিনি জেগাতেই তেখেতক কফিনৰ পৰা ওলাই চিতাত উঠোৱা হৈছিল আৰু সেইদিনা জুবিন দাক দিয়া গামোচা চামোচাবোৰ এতিয়াও ইয়াত থৈ দিছে এতিয়াও ইয়াতে গামোচা দিয়ে পূজা কৰে আৰু এইখিনি জেগাতে আমাৰ মৰমৰ জুবিন দাই সদায়ৰ বাবে জিৰণি ল'লে আৰু এইখিনিতে তেখেতক জ্বলোৱা হৈছে কিন্তু এৰি গৈছে যদিও জুবিন দা সদায় তেখেতৰ গানৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিব যেতিয়ালৈকে অসমবাসী জীয়াই আছে জুবিন দাক কেতিয়াও পাহৰি যাব নিদিওঁ আমি তো এতিয়া অলপ ওপৰৰ পৰা আপোনালোকক গৈ গোটেই সমাধিটো দেখাওঁ তাৰে ওপৰৰ পৰা ভালকৈ বুজি পাব জুবিন দা ক'ত ৰখা হৈছিল কফিনটো এতিয়া ক'ত আছে ভালকৈ দেখাই দিম ফাৰ্ষ্টতে কফিনটো ফাৰ্ষ্ট আনি ইয়াত থৈছিল ফাৰ্ষ্ট ইয়াতে কফিনটো থৈছে তাৰপিছত কফিনটোৰ পৰা ওলাই কিনে তাৰপিছত চিতাত
ইয়াতে উঠাইছে জুবিন দাক, তাৰপিছত ইয়াতে আনি জ্বলাইছে। তো এতিয়া কফিনটো তাত থোৱা হৈছে, য'ত চাকি জ্বলোৱা আছে। তাতে চিতাত উঠাইছিল জুবিন দাক, তো সেইকাৰণে তাতে চবেই গামোচা চামোচা দিছিল, সেইকাৰণে এতিয়া তাতে গামোচা চব তাতে দিয়ে এতিয়া সেইটো জেগাত। তাৰপিছত ইয়াৰ পৰা আনি ইয়াত জ্বলাইছে। ইয়াৰ পাছত কফিনটো ইয়াৰ পৰা লৈ যাই কিনে ইয়াত থৈ দিছে। আৰু ইয়াতে সদায় নামো ধৰা হয় জুবিনদাৰ বাবে। কালি মোৰ আইতাও আহিব গোবৰ্ধনৰ পৰা, আইতাহঁতৰ গ্ৰুপটো আহি কালি ইয়াত নাম ধৰিব। তো বেলেগ বেলেগ জেগাৰ পৰা আহে মানুহ জুবিনদাৰ বাবে নাম ধৰে ইয়াতে। ওলাই দিওঁ আৰু এতিয়া ওলাই দিলোঁ। এতিয়া আমি আশা কৰোঁ জুবিন দাই ন্যায় পায়। আৰু আমাৰ ওলাওঁতে অলমষ্ট 9টাই বাজি গ'ল। আৰু চাব পাৰে জুবিন দাক চাবলৈ আহা এতিয়াও ইমান মানুহ। তো আজিলৈ এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু আজিৰ ভিডিঅ'টো মোৰ কাৰণে বহুত স্পেচিয়েল আছিল, কাৰণ মোৰ প্ৰথমটো ভিডিঅ' হিচাপে মই জুবিন দাক ভিডিঅ' বনালোঁ জুবিন দাৰ ওপৰত, আৰু জুবিন দাৰ বহুত মেমৰিজ এই ভিডিঅ'টোৰ জৰিয়তে ৰাখি থৈ দিলোঁ। তো সেই আশা কৰোঁ আপোনালোকেও চাই ভাল পালে। থেংক ইউ, বাই বাই।